হেল্ল' গাইছ, আজি উজানৰ সৰু সৰু মাছ পালোঁ। এয়া চাওক, এই মাছবোৰ দেখিলৈ মই পাতত দি খাব মন গ'ল। এইটো মই কচুৱেদি দিম, আপোনালোকে চাই থাকিব মই কেনেকৈ দিম। প্ৰথমৰ পৰা শেষলৈকে চাব আপোনালোকে ভিডিঅ'টো, তেতিয়াহে ভাল লাগিব। কি দিছোঁ কি দিয়া নাই গম পাই যাব। এয়া মই গোটাই ল'লোঁ হালধি পাত। এয়া হৈছে হালধি পাত। এয়া হালধি পাত মই কাটি আনিলোঁ। তাৰপিছত আপোনালোকে চাই থাকিব মই কি গোটাম পাতত দিবলৈ। প্ৰথমতে মই এইখিনি গোটাই ল'লোঁ, আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। হেল্ল' গাইছ, মই আজি দেখাম আপোনালোকক পাতকচু পাতত দিয়া। পাতকচু পাতত কেনেকৈ দিব লাগে মই দেখুৱাম, আৰু কেনেকৈ দিলে টেষ্টি হ'ব আৰু কেনেকুৱাটো ল'ব লাগে মই দেখুৱাই আছোঁ। আপোনালোকে চাই থাকিব। মই ইয়াত দুডালমান ছিঙি লৈ একেবাৰে এনেকুৱা কুমলীয়াটো ল'ব পাতত দিব হ'লে। একেবাৰে জাষ্ট যেনেবা এনেকুৱা ওলাই আহিছে, এইবোৰ ভাল লাগে পাতত দি খাবলৈ। এইবোৰ আপোনালোকে চাই থাকিব, মই দেখুৱাই থাকিম ভিডিঅ'টো মই কি দিম। মই প্ৰথমতে ছিঙি লওঁ। এনেকুৱা সৰু সৰুবোৰ ল'ব লাগে। এইখিনিয়ে হ'ব আৰু পাতত দিবলৈ বেছি নালাগে। চব্জিটো নবনাওঁ এনেই আৰু। এইকেইটা মই অলপ ৰ'দত দিওঁ। ৰ'দত দিলে তাৰমানে অকণমান তাৰ আঠা টাইপটো গুচি যাব। সেইকাৰণে অকণমান মই অলপ টাইম ৰ'দত দি লওঁ। তেতিয়ালৈকে মই কি গোটাওঁ চাই লওক, এইখিনি শুকুৱালৈকে। মচুন্দৰী ছিঙো এতিয়া। মচুন্দৰী অকণমান পাতত দিব লাগিব, তেতিয়া অকণমান গোন্ধটো ভাল আহিব। মই এতিয়া মচুন্দৰী পাতখিনি ছিঙি লওঁ। কি ধুনীয়াকৈ লাগে। এতিয়া গোন্ধটো মই বহুত ভাল পাওঁ। কি মজা গোন্ধ। এইখিনিও মই এতিয়া ধুই লওঁ। আপোনালোকক ধুই লৈ মই দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব মই কেনেকৈ কৰোঁ। মই প্ৰথমতে এইখিনি এতিয়া ধুই লওঁ। মই কচুখিনি ধুলোঁ, ধুই মেলি হ'ল। এতিয়া এই হালধি পাতখিনি মই ধুই আনিলোঁ। প্ৰথমতে এইটো বেয়া আছে বুলি একেবাৰে তলত পাৰিম, অকণমান ডাঠকৈ লাগে বুলি মই কি কৰিলোঁ, অকণমান বেছিকৈ কাটি আনিছোঁ। এনেকুৱা পূৰা পাৰিব ধুনীয়াকৈ, ডাবুলকৈ পাৰি থৈ দিব। প্ৰথমতে মই সৰু সৰুকেইটা তলত দি লৈছোঁ। পূৰা আপোনালোকে এনেকুৱা কৰি ডাবুলকৈ পাৰিব দেই। এয়া মাছখিনি গোটেইখিনি দিলোঁ। তাৰপিছত ইয়াৰ ওপৰতে হালধি অকণমান কালাৰটো ভাল হ'বৰ কাৰণে দি দিছোঁ। তাৰপাছত নিমখ দিওঁ। তাৰপিছত এই জালুক অকণমান বেছিকৈ দিছোঁ। জালুকখিনি তাৰমানে কি হ'ল, জালুক পাতত দি অকণমান বেছিকৈ নিদিলে পাতত দি খোৱাৰ একো মজাই নহয়। সেইকাৰণে অকণমান বেছিকৈ মই দি দিছোঁ। এইখিনি মই এতিয়া বান্ধি লওঁ। গোটেইখিনি এতিয়া দিয়া হ'ল, এতিয়া মই বান্ধি লওঁ। বান্ধি হ'ল, খুলিব নোৱাৰাকৈ মই মানে এইটো ছাইডতো বান্ধিছোঁ, এইটো ছাইডতো বান্ধিছোঁ যাতে নুখুলে। মই এতিয়া এইকেইটা লৈ যাওঁ, জুইত দি দিওঁগৈ। চাই থাকিব আপোনালোকে। গোটেইখিনি জ্বলিব দিব। দুই চাইডে মই পূৰা ধুনীয়াকৈ লৰাই পাতত দিলোঁ, জুইত দি দিলোঁ। ইফালেও এনেকুৱা জ্বলি গৈছে বাৰু। এতিয়া মই এইখিনি কাঁহী এটাত বা প্লেট এটাত উলিয়াই লওঁ। পাতৰ পৰা উলিয়াই দিলোঁ। চাওক, আৰু এতিয়া ইয়াত নেমু অলপ, এই নেমুখিনি বেছি দিব নালাগে, অলপ দি পিনি এতিয়া চেপি লৈ গোটেইখিনি এতিয়া সানি দিব লাগে। গোটেই সানি দিয়াৰ পিছত আপোনালোকে খাই চাব মোৰ চাটনিটো কেনেকৈ লাগিছে, আৰু কমেণ্টত জনাব মোৰ মাছ পাতত দিয়া কেনেকৈ লাগিলে আপোনালোকৰ।